নমস্কাৰ বন্ধু বান্ধৱী গ'ল নমস্কাৰ বন্ধু বান্ধৱী গ'ল আপোনালোকক মোৰ মাৰ চেনেললৈ স্বাগতম জনাইছোঁ যে আমি আহিছোঁ 1 ডিচেম্বৰৰ খানা খাবলৈ কিন্তু খানা খাব আনলি আমাৰ মেগী বনোৱা কাৰণ আমি আগতে 31 ডিচেম্বৰৰ খানা খালোৱে আজি ভাবিছোঁ আজি আমাৰ মেগী বনাব আমাৰ কি ছোৱালীজনী মেগী খাবলৈ ৰেডি মেগীৰ কাৰণে আছে আমাৰ বিলাহী গাজৰ আৰু ধনিয়া তাৰ লগতে মটৰ অলপ ওচৰৰ পৰা দেখুৱাই দিওঁ আমাৰ মটৰ ধনিয়া বিলাহী আৰু গাজৰ এয়া আমাৰ বায়ে কাটি আছে এইফালে কাম নাইকিয়া মানুহৰ চৰি কাম নাইকিয়া জন্তু শুই আছে মুখত কি আছে এইটো খেৰ খাওঁ কি আপোনালোকে কেতিয়াবা খানাত মেগী খাই পাইছেনে কমেণ্ট কৰি জনাবচোন কাটিবই পৰা নাই কি জুই জ্বলাওঁ গা আমাৰ গাজৰ কাটি হ'ল তাৰ পাছত বিলাহী কাটিব লাগিব কি এয়া আমাৰ ইনগ্ৰেডিয়েণ্টছ মেগী বনাবলৈ ইয়াত আমি চব্জি কি দিছোঁ চাওক এইফালে আছে গাজৰ চৰি আঙুলিটো দেখুৱাওঁ এইটো গাজৰ গ্ৰীণ মটৰ বিলাহী দিছ ইজ চিলি জলকীয়া এণ্ড ধনিয়া আহক বনাওঁ সোনকালে মেগী খাবলৈ কিকিৰে মোৰে কাম হ'ল খৰি বিচৰা কি চলো বৰ্তমান আমাৰ তাত বহুত বাঁহ আছে যিবিলাক কি বুলি কয় শুকাই যোৱা বাঁহ জ্বলাবলৈ ধুনীয়া ইয়াকে আমি ল'ম তাৰ পাছত টিকি লৈ যাব গুড গাৰ্ল য়েছ গুড গাৰ্ল ৰ মৰি যাম ৰ আৰু কেইডালমান খৰি ল'লোঁ ভিডিঅ'টো বন্ধ কৰি দিওঁ বৰ্তমান আমি খৰি যোগাৰ কৰি ল'লোঁ এতিয়া আমি ইয়াত জ্বলাম জুই আমাৰ জুই জ্বলা হৈ গৈছে এতিয়া মেগী বনোৱা কাম অ'কে তো মেগী আহি গৈছে মেগী আহিছে আমাৰ লগত আহিছে কি আছিল এইটো চয়া চচ চিলি চচ আৰু শুকান মছলা তেল নিমখ হালধি শুকান মছলা মেগী মছলাটো আছে জুই ধুনীয়া হৈছে কেৰাহী বহাব লাগে আৰু মেগী বনাব লাগে আহিছেনে গুলু হ'ল কিকিৰ বেষ্ট ফ্ৰেণ্ড আৰু ইহঁতে কাজলী বৰ্তমান বান্ধি থৈছোঁ কিকি কাৰণ সকলোৱে পাৰ্টি কৰি আছে তাই অত্যাচাৰ কৰি দিব মানে বান্ধি থৈছোঁ কিকি চাওক গোটেই মুখখন সোমাই লৈছে এনেকৈ খেলি লাগে সিহঁতে প্ৰথমে আমি মেগীখিনি বইল কৰি ল'ম
কাৰণ আমাৰ বহুত চব্জি আছে গতিকে পানী দিছোঁ গৰম হ'বলৈ গুলু মেগী খাব আহিছে গুলু গুলু গুলুৰ মাতটো শুনিব গুলুক দেখাই পোৱা নাই গুলুক ভিডিঅ'ত নাহিব ল'ৰাটোচোন ভিডিঅ'ত আহিব লাগিব ভিডিঅ'ত এই গৰম পানীত মেগী দিবলৈ লৈছোঁ মেগী গোটাই দিম তেতিয়াহে দীঘল হ'ব নহ'লে সৰু হ'ব ইয়াত দিয়া গৈছে টোটেল মেগী 5টা কাৰণ আমাৰ ফেমিলি হ'ল 5টা আপোনালোকে কওকচোন আপোনালোকে মেগী খাই কেনেকৈ ভাল পায় ভজা মেগী ভাজা মেগী ড্ৰাই ফ্ৰাই তেলত দিয়া নে বইল কৰি নে বহুত পানী দি কওক কমেণ্ট কৰি জনাব মইতো বহুত পানী দি খাই ভাল পাওঁ কাৰণ পানীও আহে ধুনীয়াকৈ তাৰ টেষ্টটো আহে তাৰ লগত চব্জি দি ৱাও মজা লাগে মেগী নমাবলৈ হৈছে আমি দেখিব পাই কিমানবিলাক মেগী এবাৰ আমি তেল দিব লৈছোঁ তেল দিয়া গৈছে মিঠাতেল প্ৰথমে ভাজিখিনি বনাব লাগিব তাৰ পাছত মেগী দিয়া যাব এতিয়া সকলো চব্জি দিয়া আছে সকলো মিক্স মটৰকেইটা দিবি নে নেকি চিলি সস soya sauce Our Maggie ready. Let's eat this.